ভাৰতৰ কোনখন ৰাজ্যত মানুহৰ জনসংখ্যা আটাইতকৈ কম? গোটেই বিশ্বৰ ভিতৰত আটাইতকৈ ডাঙৰ ফলবিধৰ নাম কি আৰু এই ফলবিধ ক'ত পোৱা যায়? কি জীৱই কোনোদিন টোপনি নাযায়? কোনো দিন জীৱনত কেতিয়াও টোপনি নাযায়? চাওক ভিডিঅ'টো শেষলৈকে। নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ এই অসমীয়া জ্ঞান চেনেলটোলৈ আপোনাক স্বাগতম জনালোঁ। যদিহে আপোনাৰ ভিডিঅ'টো চাই ভাল লাগে, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। আমাৰ প্ৰথম প্ৰশ্নটি হৈছে, কি প্ৰাণীয়ে নিজৰ জিভাখন লৰচৰ কৰিব নোৱাৰে? কওকচোন বাৰু জানে যদি। ইয়াৰ উত্তৰ হৈছে ঘঁৰিয়াল। ঘঁৰিয়ালে কেতিয়াও নিজৰ জিভাখন লৰচৰ কৰিব নোৱাৰে। ২ নম্বৰ প্ৰশ্ন, ভাৰতৰ কোনখন ৰাজ্যত মানুহৰ জনসংখ্যা আটাইতকৈ কম? আপুনি যদি জানে উত্তৰটো কওকচোন। ইয়াৰ উত্তৰ হৈছে ছিকিমত। ছিকিমত ভাৰতৰ ৰাজ্যৰ ভিতৰত আটাইতকৈ জনসংখ্যা কম। ৩ নম্বৰ প্ৰশ্ন, গোটেই বিশ্বৰ ভিতৰত আটাইতকৈ ডাঙৰ ফলবিধ কি? আৰু এইটো আমাৰ বাবে খুব গৌৰৱৰ কথা যে এই ফলবিধ আমাৰ ঘৰে ঘৰে পোৱা যায়। ইয়াৰ উত্তৰ হৈছে কঁঠাল। কঁঠাল বিশ্বৰ ভিতৰত আটাইতকৈ ডাঙৰ ফল। ৪ নম্বৰ, কি জীৱই কেতিয়াও টোপনি নাযায়? কি আচৰিত কথা, টোপনি নোযোৱাকৈ গোটেই জীৱনকাল কটায়। এইটোৱেই হ'ল পৰুৱা, যিটো নেকি চেনীৰ টেমাত সদায় দেখা যায়। ৫ নম্বৰ, এখন ট্ৰেইনত কেইটা গিয়াৰ থাকে? আপুনি হয়তো ট্ৰেইনত উঠিছে, তাকো টিকেট নাকাটাকে, কিন্তু সেই ট্ৰেইনখনত কেইটা গিয়াৰ থাকে জানেনে? ৩২টা গিয়াৰ থাকে। এখন ৰেলত, এখন ট্ৰেইনত ৩২টা গিয়াৰ থাকে। ৬ নম্বৰ প্ৰশ্নটো, বৰ্তমান সময়ত ফোন কৰিলে কৰোনা ভাইৰাছৰ এক সতৰ্কবাণী কালাৰ টিউন শুনিবলৈ পোৱা যায়। এই সতৰ্কবাণী দিয়া মহিলাগৰাকীৰ নাম কি? আপুনি জানেনে? ইয়াৰ উত্তৰ হৈছে, এই মহিলাগৰাকীৰ নাম হৈছে জচলিন ভাল্লা। তেওঁ এগৰাকী দিল্লীৰ ভইচ অভাৰ আৰ্টিষ্ট হয়। প্ৰথমে তেওঁ খেলৰ সংবাদদাতা আছিল।